সো হেই গাইজ আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলোৰে ভালেই বহুদিনৰ মূৰত নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহি গ'লোঁ কাৰণ ভিডিঅ' বনাবলৈ টাইম পোৱা নাছিলোঁ সেইকাৰণে ভিডিঅ' বনোৱা লেট হৈ গ'ল সো আপোনালোকে বেয়া নাপাব আজি ভিডিঅ'টো ফাৰ্ষ্ট আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ওপৰত ডিম্পু বৰুৱাই তেওঁ মেইন চেনেল ডিম্পু বৰাত কৰোণাক লৈ এটা ভিডিঅ' আপলোড কৰিছিল য'ত তেওঁ চৰকাৰ আৰু নিউজ চেনেলবোৰক কি ক'লে সৰুকৈ এটা ভিডিঅ' ক্লিপ দেখাই লৈছোঁ যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে তেন্তে লিংক ইন দ্য ডিছক্ৰিপশ্যন মানুহবিলাক এনেকুৱা হৈছে দে কৰোণা ঠাই মানে ইলেকশ্যন আহিল কৰোণা ক'ত গ'ল ইলেকশ্যন গ'ল কৰোণা আহিল চাওক ইমান লাইটলিও নল'ব কাৰণ কৰোণা আছে কৰোণাত মানুহ মৰি আছে হা এতিয়া চাওক এইটো হয়তো চৰকাৰৰ অলপ ভুল কাৰণ চৰকাৰেখনে সদায় ইলেকশ্যনকহে প্ৰিফাৰেঞ্চ দিব না এইটো দিবই উপায় নাই আৰু তো হয়তো ইলেকশ্যন হোৱাৰ কাৰণে চৰকাৰে অলপ কৰোণাটো দবাই ৰাখিছিল বা কিবা কৰিছিল কিন্তু কৰোণা আছে কৰোণা নাই বুলি কৈ পিনে বিপদ হ'ব কিন্তু এটা কথা কৰোণা ইমানো নাই যিমান নিউজ চেনেলে আমাক দেখায় নিউজ চেনেলে যি লেভেলত আমাক আতংকিত কৰে না মানে যে এখন চিটাতে 5টা জনালে ডেড বডি ৰখাত ঠাই নোহোৱা হৈ গৈছে এই লেভেলৰ আতংকিত হোৱাৰো প্ৰয়োজন নাই কিন্তু কৰোণা আছে চাওক তাৰমানে প্ৰব্লেম কি জানেনে সকলোৱে তাৰমানে নিজৰ কথা ভাবে নিউজ চেনেলে ভাবে নিজৰ টিআৰপিৰ কথা যে আমি অলপ ভয় লগাই দিম আতংকিত কৰা দিম আমাৰ টিআৰপি বাঢ়িব এইফালে চৰকাৰেও নিজৰ কথা ভাবে যে ইলেকশ্যনটো আমাক লাগিবই গতিকে ইলেকশ্যন সময়ত কৰোণাটো অলপমান দবাই থৈ দিওঁ সো আমাৰ নেক্সট আপডেটটো হৈছে মিষ্টাৰ JSBৰ ওপৰত তেওঁ ৰিচেণ্টলি ইউটিউব চেনেলত যোনবোৰ কভাৰ ভিডিঅ' আপলোড কৰি আছে তাৰ বাবে মিষ্টাৰ JSBয়ে বহুত হেড পাইছে আপোনালোকে স্ক্ৰীণত দেখিছে এটা ভিডিঅ'ত কিমান ডিছলাইক আহিছে সৰুকৈ এটা ভিডিঅ' ক্লিপ দেখাই লৈছোঁ तेरे संग चैन भी मुझको तेरे संग बेकरारी है तेरे संग इश्क तारी है तेरे संग एक खुमारी है तेरे संग चैन भी मुझको तेरे संग সো এতিয়া কথা হ'ল কি মিষ্টাৰ JSBয়ে এনেকুৱা ভিডিঅ' বনাব লাগে নে নালাগে আপোনালোকে তেওঁৰ চেনেলত গৈ কমেণ্ট ছেকশ্যনত জনাব সো তেওঁ এনেকুৱা কামেই কৰিছে য'ত তেওঁ হেড পাইছে সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাব নোৱাৰোঁ সো আপোনালোকে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে চাব পাৰে আপোনালোকে নিজে অপিনিয়ন দাঙি ধৰিব ভিডিঅ'টো ভাল নে বেয়া সো আজিলৈ ইমান আছিল যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ অফিচিয়েল পেজ আছে য'ত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ ফ'ল' কৰি ল'বা তো আজিলৈ ইমানেই বাই